নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ তোমালোকক মোৰ চেনেলটোলৈ শুভ আছাম চেনেলটোলৈ আজি আমি আৰম্ভ কৰিব ওলাইছোঁ অষ্টম শ্ৰেণীৰ অনুশীলনী 6 বৰ্গ আৰু বৰ্গমূল চেপ্টাৰটো সিদিনা মই লাষ্ট যেটো ভিডিও আছিলে তাত বৰ্গ কেনেকৈনো হয় বৰ্গ সংখ্যাবোৰ কেনেকৈ গঠন হয় সেই বিষয়ে বুজাইছিলোঁ আজি আমি বৰ্গ কৰিম সংখ্যাবোৰৰ বৰ্গ কৰিম কেনেকৈনো বৰ্গ কৰে প্ৰথমতে মই কেইটামান দুটা উদাহৰণ বৰ্ডত লিখি থৈছোঁ চোৱা 19ৰ বৰ্গ উলিয়াব দিছে 19ৰ বৰ্গ মানে হৈছে মই সিদিনা লাষ্ট ক্লাছত কৈছিলোঁ কোনো এটা সংখ্যাক দুবাৰ পূৰণ কৰি মানে সেই সংখ্যাটো সেই মানটোৰ লগতে পূৰণ কৰিলে যি পাম সেইটোকে এটা বৰ্গ বুলি কোৱা হ'ব অৰ্থাৎ 19ৰ বৰ্গ যদি আমাক সোধে তেতিয়াহ'লে আমি লিখিব লাগিব 19 পূৰণ 19 তাক আমি এনেকৈও লিখিব পাৰোঁ যেহেতু ইয়াত একে মান দুটা দুবাৰ পূৰণ হৈ আছে তেতিয়াহ'লে আমি ইয়াক কেনেকৈ লিখিব পাৰিম 19 স্কোয়াৰ সিদিনা মই দেখুৱাইছিলোঁ সেই স্কোয়াৰটোই বৰ্গ হৈ থকা বুজায় So 19 স্কোয়াৰৰ ভ্যালু কিমান তোমালোকে 19 দুবাৰ পূৰণ কৰি চাবা 361 পাবা এটো হৈছে এনেকৈ বৰ্গ উলিয়ায় কোনো এটা সংখ্যা বৰ্গ আমি এনে ধৰণে উলিয়াব লাগিব তাৰ পিছত দিয়া আছে 35ৰ বৰ্গ আমি কেনেকৈ কৰিম সো মই এই লাইনটো এবাৰ স্কিপ কৰি দিম এই লাইনটো আমি নিলিখো আমি ইয়াক এনেকৈ লিখিম 35 স্কোয়াৰ অৰ্থাৎ হিউ কি বুজাব এই 19 * 19 নিচিনা মানে 35 * 35 বুজাব অর্থাৎ 35 আমি যদি বর্গ করো অর্থাৎ 35ৰ বর্গ বা 35 দুবাৰ পূৰণ কৰিলে আমি কিমান পাম 35 দুবাৰ পূৰণ কৰিলে আমি পাম 1225 মানে 1225 বা 1225 পাম এনেকৈ কিছুমান সংখ্যা বা কিছু সংখ্যা যি সংখ্যা দিয়া থাকিব তাৰ বৰ্গ নিৰ্ণয় কৰা হয় এতিয়া প্ৰশ্নত বা আমি কেতিয়াবা এনেকুৱা হওঁ যে a ৰ বৰ্গ উলিয়াব আছে কিছু চলকৰ বৰ্গ উলিয়াব দি যদি আমাক a ৰ বৰ্গ সোধে আমি a টোক এটা সংখ্যাও ভাবো তেতিয়াহলে কি হ'ব আমি বৰ্গ উলিয়াৰ নিয়ম অনুসৰি a * a কৰিম অৰ্থাৎ a * a মানে ইয়াৰ ভ্যালু হ'ব a স্কয়াৰ এটো হৈছে বৰ্গ এনেকৈ আমি উলিয়াব পাৰো সো a ৰ বৰ্গ বুলি ক'লে a * a স্কয়াৰ হ'ব ঠিক তেনেকৈ যদি x y দিয়ে x y ৰ বৰ্গ যদি কয় x y ৰ বৰ্গ আমাক যদি উলিয়াব দিয়ে ইয়াত আমি চাব লাগিব x আৰু y দুটা চলক আছে মানে কি হ'ব লাগিব x y পূৰণ xy ইয়াত তোমালোকে মনত ৰাখিবা যেতিয়া চলক হয় তেতিয়া মাজত পূৰণ চিহ্ন হয় যদি মই পূৰণ চিহ্নটো ইয়াত বহুৱা হেতু x ৰ নিচিনা দেখিব সেইকাৰণে ফুট চিহ্ন দি পেলাই পূৰণ চিহ্নটো বুজোৱা হয় তো xy * xy ইয়াৰ ভ্যালুটো আমি কিমান লিখিম xy হোল স্কয়াৰ xy হোল স্কয়াৰ বুলি লিখিম আৰু ইয়াক যদি আমি ভাঙনিৰ ৰূপত লিখো তেতিয়ালে কিমান পাম এবাৰ স্কয়াৰটো x ৰ ওপৰত হ'ব এবাৰ y ৰ ওপৰত অর্থাৎ xy ৰ বৰ্গ আমি x স্কয়াৰ y স্কয়াৰ বুলি লিখিব লাগিব যেহেতু ইয়াত xy দুটা চলক আছে মানে x টো দুবাৰ পূৰণ হ'ব y টো দুবাৰ পূৰণ হ'ব সেইকাৰণে তাৰ মান কিমান হ'ব x স্কয়াৰ y স্কয়াৰ এতিয়া মই যিখিনি সংখ্যাৰ বৰ্গ দেখুৱালো যেনেকৈ 361 1225 a স্কয়াৰ x স্কয়াৰ y স্কয়াৰ এইবিলাকৰ এটা এটা বৰ্গ সংখ্যা বুলি কোৱা হয় আমি তেনেকৈ যদি চাবলৈ যাওঁ 1 ৰ পৰা 50 লৈ কিমানটা বৰ্গ সংখ্যা আছে প্ৰথমতে আমি পাম 1 * 1 মানে অর্থাৎ 1 * 1 = 1 মানে 1 টো হৈছে প্ৰথম বৰ্গ সংখ্যা তাৰ পিছত যদি বৰ্গ সংখ্যা চাবলৈ যাওঁ 2 * 2 4 মানে 1 ৰ পৰা 50 লৈ যদি আমি বৰ্গ সংখ্যা লাগে তেতিয়াহলে আমি নেওতাৰ পৰা 1 2 3 4 5 6 7 লৈকে ইহঁতৰ বৰ্গ সংখ্যা যদি আমি কৰি দিও মানে 3 স্কয়াৰ 4 স্কয়াৰ 5 স্কয়াৰ 6 স্কয়াৰ 7 স্কয়াৰ এইখিনি ভ্যালু যদি আমি বহুৱাও তেতিয়াহলে কিমান পাম 5 স্কয়াৰ 25 6 স্কয়াৰ 36 7 স্কয়াৰ 49 তোমালোকে কিতাপৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে এটো কোৱেশ্চন নাম্বাৰ 1 ত দিয়া আছে যে 1 ৰ পৰা 50 লৈ কেইটা বৰ্গ সংখ্যা আছে তেতিয়াহলে তোমালোকে কি কৰিব লাগিব 1 ৰ পৰা 7 লৈকে সংখ্যাবিলাক লিখি তাৰ যদি বৰ্গ উলিওৱা তেতিয়া চাবা 1 ৰ বৰ্গ 1 2 ৰ বৰ্গ 4 3 ৰ 9 4 ৰ 16 5 ৰ 25 6 ৰ 36 আৰু 7 ৰ 49 মানে 50 লৈকে খুদিছে 50 টো আমি নাপাওঁ আৰু তাৰ পিছত 8 ৰ যদি বৰ্গ কৰো তেতিয়ালে 8 * 8 = 64 পাম সেইকাৰণে 1 ৰ পৰা 50 লৈ বৰ্গ সংখ্যা কেইটা থাকিব 7টা থাকিব এনে ধৰণে আমি সংখ্যাবিলাকৰ বৰ্গ কৰিম এতিয়া আমি এটা বৰ্গ সংখ্যা আমি চাওঁ যিকোনো এটা সংখ্যা ললো যেনে 35 টোকে ললো আকৌ এবাৰ তাৰ যদি বৰ্গ কৰো তেতিয়ালে আমি কিমান পাম 1225 অৰ্থাৎ 35 * 35 ৰ ভ্যালু হ'ব 1225 মানে এই যে 1225 পাতিছো এইটো সংখ্যাটোক বৰ্গ সংখ্যা বুলি কৈ আছো কিহৰ কাৰণে কাৰণ 35 পূৰণ 35 হৈছে 35 * 35 কৰি আমি পাইছো 1225 এতিয়া এই সংখ্যাটো 1225 সংখ্যাটো এটা নিখুঁত বৰ্গ বুলি কোৱা হয়
1225 সংখ্যাটোক এটা বৰ্গ যদিও ইয়াক নিখুঁত বৰ্গ বুলি কোৱা হয়। নিখুঁত মানে ইয়াত কোনো ধৰণৰ খুঁত নাই। যেনে আমি ইয়াত কি পাম 1225টোক আমি কেনেকৈ পালোঁ 35 × 35 অৰ্থাৎ ইয়াৰ যদি আমি উৎপাদক চাবলৈ যাওঁ ইয়াৰ কি আছে উৎপাদকবোৰে জোৰ বান্ধি আছে মানে দুইটা একেই পদ দুইটা একেই মান যদিও সিহঁতে জোৰ বান্ধি আছে মানে 35 × 35 মানে এজোৰ আছে 35 × 35 সেইকাৰণে ইহঁতক নিখুঁত বৰ্গ বুলি কোৱা হয়। মানে প্ৰতিটো বৰ্গ সংখ্যা এটা নিখুঁত বৰ্গ হয় প্ৰতিটো বৰ্গ সংখ্যা এটা নিখুঁত বৰ্গ বুলি হয় কিন্তু তাৰ আগত আমি নিখুঁত বৰ্গৰ শব্দটোৰ অৰ্থ জানিব লাগিব। নিখুঁত বৰ্গ হ'বলৈ হ'লে এটা বৰ্গ সংখ্যাৰ উৎপাদকবোৰে জোৰ বান্ধি থাকিব লাগিব। যেনেকৈ আমি যদি 4ৰ ক্ষেত্ৰত চাবলৈ যাওঁ তেতিয়া 2 × 2 হ'ব। 361টো এটা বৰ্গ সংখ্যা কিহৰ কাৰণে কাৰণ 19 × 9 ইয়াত উৎপাদকবোৰে জোৰ বান্ধি আছে। কিন্তু যদি আমি 15 ল'বলৈ যাওঁ 15 এটা সংখ্যা ল'লোঁ এই 15 সংখ্যাটোৰ উৎপাদক কি পাম 3 × 5 পাম। 15 সংখ্যাটো 3 × 5 পাম। ইয়াত চোৱা যি উৎপাদক আছে মানে এটা 3 আছে এটা 5 আছে 3 অকলে আছে এটাই আছে 5 অকলে আছে এটাই আছে সেইকাৰণে এইটোক আমি নিখুঁত বৰ্গ বুলি ক'ব নোৱাৰোঁ। এইটো নিখুঁত বৰ্গ নহয়। নিখুঁত বৰ্গ নহয়। যদি আমি ইয়াৰ কাৰণটো লিখিবলৈ যাওঁ তেতিয়াহ'লে কি লিখিব লাগিব যে কাৰণটো হ'বগৈ এইটো হ'ব ইয়াৰ কাৰণ 15টোক এটা নিখুঁত বৰ্গ বুলি ক'ব নোৱাৰোঁ কিহৰ কাৰণে কাৰণ ইয়াত 3 × 5 আছে 3 এটাই আছে 5ও এটাই আছে। আমাৰ নিখুঁত বৰ্গ হ'বলৈ হ'লে কি হ'ব লাগিব উৎপাদক ছেম হ'ব লাগিব আৰু জোৰ বান্ধি থাকিব লাগিব। এতিয়া আমি ইয়াক নিখুঁত বৰ্গ বুলি ক'ব নোৱাৰোঁ কাৰণ 15ৰ উৎপাদককেইটা কি হৈছে জোৰ পাতি থকা নাই। মানে ইয়াক আমি যদি 15টোক এটা নিখুঁত বৰ্গৰ ৰূপ দিবলৈ যাওঁ 15টোক যদি এটা নিখুঁত বৰ্গৰ ৰূপ দিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ইয়াত কি লাগিব 3 × 3 হৈ যাব মানে জোৰ বান্ধি যাব আৰু 5ৰো কি লাগিব আৰু এটা 5 মাল্টিপ্লাই কৰিলোঁ তেতিয়াহে সি কি হ'ব 15 তেতিয়া সি 15 হৈ নাথাকে। ইয়াত 3টো এটা আছিলে মই আৰু এটা 3 পূৰণ কৰাৰ লগে লগেহে সি কি হ'ব জোৰ বান্ধিব। পিছৰ উৎপাদকটো 5 আছিলে 5ৰ লগত 5 পূৰণ কৰিলেহে কি হ'ব সি নিখুঁত বৰ্গৰ ৰূপলৈ আহিব। বুজি পাইছেনে সকলোৱে মানে নিখুঁত বৰ্গ হ'বলৈ তাৰ উৎপাদকবোৰে কি কৰিব লাগিব জোৰ বান্ধিব লাগিব যিটো ইয়াত হৈ থকা নাই। সেইকাৰণে 15টোক এটা নিখুঁত বৰ্গ বুলি আমি ক'ব নোৱাৰোঁ। আমি এতিয়া বৰ্গৰ বিষয়ে শিকিলোঁ। বৰ্গ কৰিলে একে সংখ্যা আমি দুবাৰ পূৰণ কৰি দিলে হ'ল। এতিয়া আমি বৰ্গমূল উলিয়াম। যেনেকৈ ধৰি ল'লোঁ আমি 4টো এটা বৰ্গ সংখ্যা এই যে 4টোক আমি লিখিলোঁ 2 × 2 বুলি লিখিলোঁ সেই প্ৰতিটো উৎপাদককে কি বুলি কোৱা হয় এই বৰ্গটোৰ বাবে তাৰ বৰ্গমূল বুলি কোৱা হয়। যেনে 4 = 2 × 2 মানে দুটা 2 আছে ইয়াত 2² এই 2টো কি বুলি কোৱা হ'ব 4ৰ বৰ্গমূল। মানে যদি আমি ইয়াক চাবলৈ যাওঁ তেতিয়াহ'লে হ'বগৈ 2ৰ বৰ্গ 4 আৰু 4ৰ বাবে 2টো কি হ'ব বৰ্গমূল। এই বস্তুটো জানিব লাগিব। 19ৰ বৰ্গ 361ৰ বৰ্গমূল হৈছে 19 আৰু ইয়াক কেনেকৈ লিখে বৰ্গমূল লিখিবলৈ হ'লে তোমালোকে কি কৰিব লাগিব বৰ্গমূল মই ইয়াত লিখি দিছোঁ বৰ্গমূল এইটো হৈছে বৰ্গমূল চিন যাক ইংৰাজীত তোমালোকে √ওভাৰ বুলি পঢ়িব লাগিব। মানে কোনো এটা সংখ্যা সে মই 9 ল'লোঁ তাৰ ওপৰত যদি এইটো চিন থাকে এইটো কেনেকৈ পঢ়িব √9 বুলি পঢ়িব লাগিব। এতিয়া আমি ইয়াৰ মানটো কেনেকৈ নিৰ্ণয় কৰিম মানে আমাক ইয়াত প্ৰশ্নটো কৈছে √9ৰ বৰ্গমূল উলিয়াও মানে √9 মানে ইয়াৰ ভেলু উলিয়াও বৰ্গমূল 9ৰ বৰ্গমূল কিমান 9ৰ উৎপাদক লিখিব লাগিব 3 × 3 আৰু মনত ৰাখিবা সেইটো সংখ্যাৰহে বৰ্গমূল থাকিব যিটো সংখ্যা এটা নিখুঁত বৰ্গ হয়। নিখুঁত বৰ্গ নহ'লে তাৰ বৰ্গমূল নাথাকে। যেনেকৈ 9ৰ বৰ্গমূল 3 × 3 লিখিলোঁ তাৰ পৰা এটা আমি কি কৰিম এটা 3 উলিয়াই আনিলে সেইটোৱে হ'ব 9ৰ বৰ্গমূল। ঠিক তেনেকৈ আমি যদি 25ৰ বৰ্গমূল কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কি পাতিব পাৰিম 5 × 5 5টোৱে জোৰ বান্ধি আছে তাৰ পৰা এটা উলিয়াই আনি এইটো হৈছে বৰ্গমূল। ঠিক তেনেকৈ তোমালোকে ঘৰত ট্ৰাই কৰিবা
√225 বৰ্গমূল উলিয়াই দিবা এইটো তোমালোকে ঘৰত কৰিবা এনেকৈ আমি কি কৰিছোঁ বৰ্গ সংখ্যা আৰু বৰ্গমূলৰ বিষয়ে শিকিলোঁ ইয়াৰ পিছৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'ত তোমালোকে অনুশীলনীৰ অংকবিলাক কৰিবলৈ যত্ন কৰিবা আৰু যদি তোমালোকে নোৱাৰা তেতিয়াহ'লে গ্ৰুপত মেছেজ কৰিবা তাৰ পৰা চাই পেলাই মই সেইটো প্ৰব্লেম সলভ কৰি দিবলৈ যত্ন কৰিম আৰু এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ আৰু খুব সোনকালে পাবলৈ হ'লে তোমালোকে কি কৰিবা শুভ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা যাতে ভিডিঅ'টো সোনকালে পোৱা সোনকালে উপকৃত হোৱা আৰু যিখিনি চেপ্টাৰ আছে এইটো ভালদৰে বুজি পোৱা পৰৱৰ্তী ভিডিঅ' এই ইউটিউব চেনেলতে আপডেট কৰি থাকিম তোমালোকে তেনেদৰে পাই থাকিবা খালি মনত ৰাখিবা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ ইমানেই নমস্কাৰ